ভগৱান মহাদেৱৰ মহান উৎসৱ শিৱৰাত্ৰি। কিন্তু আপুনি জানেনে এই শিৱ ভগৱানক আমি কেনেকৈ পূজা কৰিব লাগে? আমি কেনেধৰণে পূজা কৰিলে শিৱ ভগৱানে আমাক বৰদান দিব? নমস্কাৰ, মই ভাৰ্গৱ শৰ্মা আপোনালোকলৈ লৈ আহিছো এটা গভীৰ ইণ্টাৰেষ্টিং ভিডিঅ' এই শিৱৰাত্ৰিৰ দিনা। তেন্তে আপোনালোকে মোৰ ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকিব। শিৱৰাত্ৰিৰ দিনা শিৱ পূজা বিধান অনুসৰি বিশেষভাৱে পালন কৰা হৈছে আমাৰ গোটেই ভাৰতবৰ্ষত। কিন্তু এই দিনটোত উপবাস থাকি ভগৱান শিৱৰ কৃপা প্ৰাপ্তিৰ বাবে শুদ্ধ আৰু আন্তৰিকভাৱে পূজা অৰ্চনা কৰা উচিত। শিৱৰাত্ৰিৰ দিনা আমি যদি শিৱ পূজা কৰোঁ তেন্তে পুৱা স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰিব লাগিব। উপবাস লৈ শিৱৰ পূজা কৰাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। পূজাৰ ঠাই শুদ্ধ কৰি শিৱলিংগ বা শিৱ মূৰ্তি স্থাপন কৰিব লাগিব। শিৱলিংগক আমি গংগা জল বা পবিত্ৰ জল, দুধ, মধু, দধি, ঘি আৰু পঞ্চামৃতৰে ধুৱাব লাগিব। শিৱ যদি আমি আৰাধনা কৰিবলৈ হয় বেলপাত আৰু ধতুৰা ফুল আপুনি অৰ্পণ কৰিব লাগিব। ধূপ, দীপ, সুগন্ধি, চন্দন, কুমকুম ব্যৱহাৰ কৰিব লাগিব। আপুনি শিৱৰ মন্ত্ৰ জপ কৰিব লাগিব, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। নহ'লে আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ পঢ়িব লাগিব। যদি পাৰে আপুনি 108 বাৰ ৰুদ্ৰাক্ষ মালা লৈ আপুনি ওম নমঃ শিৱায় জপ কৰিব। যদি পাৰে আপুনি শিৱ চলিচা পাঠ কৰক। শিৱৰ আটাইতকৈ প্ৰিয় গান মহামৃত্যুঞ্জয় মন্ত্ৰ, শিৱ তাণ্ডৱ স্তোত্ৰ পাঠ কৰিব পাৰিব। নিশালৈ আপুনি কি কৰিব? শিৱৰাত্ৰিৰ নিশা আপুনি শিৱ ভজন, কীৰ্তন, স্তোত্ৰ পাঠ কৰক। চাৰিপহৰত পুৱাৰ পৰা নিশালৈ পূজা কৰাটো বহুত আপোনাৰ ফলদায়ক হ'ব। উপবাসৰ অন্তত ফল, মিষ্টান ভক্ষণ কৰক। অভাৱী লোকক আহাৰ, বস্ত্ৰ, ধ্যান শিৱ মন্দিৰত দান কৰক। শিৱৰ কৃপা লাভৰ বাবে শুদ্ধ হৃদয়ে এই নিয়ম অনুসৰি যদি আপুনি পূজা কৰে সেইদিনা অৰ্থাৎ মহাশিৱৰাত্ৰিৰ দিনা আপুনি শুভ ফল লাভ কৰিব।